दिनै उदालगुरि जिल्लानि सिङाव थानाय 12 नं पानेरि बियाबाव आसामनि मिनिस्टार पीयूष हाजरिकाया दावबायफैदों। मुख'जाथावदि गोबां जुब जुब अखा हानायनि जाहोनाव गोबां जायगायाव दै बुस्रांनायजों दैबाना जानो गोनां जायो। बेनिखायनो दै लोमसावनाय एबा बानानिफ्राय बारग'नो थाखाय माथावरि खोनायनि थांखिजों बबे जायगायाव माथावरि होनांगौनि गोनांथि जानानै दं बेखौ नायगिदिंफैयो आरो खम समनि गेजेरावनो माथावरि होनायनि खामानिखौ मावफुंनायनि थांखि लायो। समष्टि एतियाলৈকে প্ৰায় 7টা স্পটত আমি ইৰোজনৰ কাৰণে ইৰোজন প্ৰটেকশ্যনৰ কাৰণে কাম কৰিব লাগিব। তাৰে 5টাত গৈছোঁ, 2টাত যাব নোৱাৰিলোঁ। মই আবেলি দিল্লীলৈ যাম, কিন্তু গোটেইকেইটাই কৰি দিম। আমি সোনকালে আমাৰ স্পিকাৰ অধ্যক্ষ ডাঙৰীয়াৰ এইটো সমষ্টি আমি খুব বেছি পইচাও নালাগে, গোটেইকেইটা এবাৰ কৰি দিম। পানীৰে সমষ্টিৰ হাতী মানুহ সংকট বৰ হৈ থাকে কিবা সেইফালে ডেফিনেটলি চাম, সেইটো বিষয়ে আলোচনা কৰিম। বাই ইলেকশ্যন কি কাইলৈ চব জিকিম, 6টা মই নাজানো তেখেতকে সুধিব, মইতো নাজানো। কিন্তু মই আকৌ কৈছোঁ ক'ত তৃণমূল কংগ্ৰেছ অসমত আছে। মই আপোনাক কৈছোঁ মই নাজানো, কিন্তু মই তৃণমূল কংগ্ৰেছৰ কথা কৈছোঁ। অসমত তৃণমূল কংগ্ৰেছৰ অস্তিত্বই নাই। অসমত তৃণমূল কংগ্ৰেছে আমাৰ লগত নোৱাৰে আৰু বহুদিনলৈকে ৰাইজৰ কাম কৰিম। অহংকাৰ কৰা নাই। 6টা বজাত আহিছোঁ ইয়ালৈকে, 6টা বজাত গুৱাহাটীৰ পৰা আহিছোঁ। অহংকাৰ নকৰোঁ। গতিকে কাম কৰাৰ মনেৰে যিহেতু কাম কৰিছোঁ, ৰাইজৰ সহায় কৰাৰ মনেৰে ৰাইজেতো আশীৰ্বাদ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া অলমষ্ট 20 ঘণ্টা কাম কৰে। আমি তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত। গতিকে ৰাইজৰ কাৰণে কাম কৰিম, অসমৰ কাৰণে কাম কৰিম, অসমীয়াৰ কাৰণে কাম কৰিম। ক'ত তৃণমূল কংগ্ৰেছ? চব জিকিম উপ নিৰ্বাচন। এইখিনি 6 মান্থ 6 মাহ ধৰি আৰু কৰিম। মই কৰি আছোঁ, ঘূৰি আছোঁ। জালিমুক্তৰ প্ৰটেকশ্যন কৰি দিম। ডান।